কৃষ্ণয়ে পদেৱ দুখ হাৰি কাল মায়া দিছে অধিকাৰী কাল বিনে শ্ৰেষ্ঠ দেৱনা হিনাই ঐ চাবি 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 যৌৱনৰ ধেমালিতে কৰ্ণয়ো পুজিলে চিনাকি নিদিলে কুন্তি মাৱে একেবাৰে কিন্তু অন্তৰ চুই যোৱাকে গাইছ দেই দাইটি উটুৱাই দিলে অ' দাইটি ইমান মাতি আছো তই শুনা নাই একেবাৰে গানত ব্যস্ত ন দাইটি ঐ একদম কিন্তু অন্তৰত চুই যোৱাকে গাইছ দেই তই তোৰ কিন্তু কণ্ঠত ভইচ আছে বুজিছ দাইটি কি কৰিবি আৰু এইবিলাককে কৰি মেলি আৰু গুণগুণ গানকে আছোঁ আৰু পিছে হেৰি নহয় আজি যে হাই ঠাই মাটিত পৰিল কিবা চাগে কাৰণ আছে সেই কাৰণ নোহোৱা কোনো দাইটি ওচৰলৈ আহোনে কি কবি দাইটি আজি কেইবাদিনৰ পৰা আহোঁ বুলি ঠেং দাঙিয়া আছোঁ পিছে আহিবহে পৰা নাই বুজিছ ৰহ এইখন ল ইলেকশ্যন পালেহিয়ে নহয় দাইটি এইবাৰ পঞ্চায়তত আমাৰ দলৰ হৈ ৱাৰ্ড মেম্বাৰ সেই পদ্ম উঠাইছোঁ তই কিন্তু এবাৰ ইলতি খিলতি নকৰিবি আকৌ পদ্ম জিকাটো কিন্তু একেবাৰে খাটাং বুজি ল'বি পিছে হেৰি নহয় দাইটি তই এই বৃদ্ধ পেঞ্চনটো পালি নে নাই ঘৰ পালি নে নাই এইবাৰ কিন্তু খাটাং পাবিয়ে বুজিছ মই কৈছোঁ তই খাটাং পাবিয়ে মুঠৰ ওপৰত তই নিশ্চিন্ত হৈ ঠেঙৰ ওপৰত ঠেং তুলি ঘৰত নিশ্চিন্ত মানে বহি থাক পোৱাটো কিন্তু খাটাং হয় হয় তই কিন্তু একদম সঁচা কথা কৈছোঁ মই তই পাবিয়ে ভোটটো ঠিকেই দিওঁ কিন্তু পিছতহে একো নাপাওঁ এইবাৰ কিন্তু পাবি একদম খাটাং এই সৰুকণ আছোতো মুঠৰ ওপৰত এইবাৰ পাবিয়ে মই মৰি যোৱা নাইতো এই আছা কাণত ধৰি মই শপত খাই কৈছোঁ এইবাৰ তোক বৃদ্ধ পেঞ্চনৰ ঘৰ মই দিয়াহে এৰিছোঁ মুঠৰ ওপৰত তই ভোটটো এইবাৰ ইয়াতে দিবি গম পাইছ একো চিন্তা কৰিব নালাগে ঠিক আছে চব ঠিক হৈ যাব দাইটি এইটো চলে নচলে নচলোৱাকৈ ক'তনো পাৰিবি চলে 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 গিলাচটো আনিবলৈ কওঁ অ' মিলি মিলি অ' গিলাচ দুটা লৈ আনাচোন দিয়া অ' ককা ককা মোক 10 টকাটো দিয়া দিয়া আকৌ তোমালোকৰ পৰা মোৰ উপায় নাই আৰু দেই সদায় 10 টকা মই ক'ত পাম দি দে বুজিছ দাইটি ককাহঁতক নাতিনীয়েকহঁতে এনেকুৱা কৰেই ল যোৱাগৈ এতিয়া যোৱা
বৰ চোকা দেই ক'ত পায় অ' ক'ত পায় ইমান হয়, চোকা মাল ক'ত পায় তই মুঠতে আমাৰ লগত থাক বুজিছ ডেইলি পাই থাকিবি তই চিন্তাই নকৰিবি বুজিছ তই মুঠতে আমাৰ লগত থাক দে 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 আৰু অলপ মোক দে বৰ ধুনীয়া মাল আনিলি দেই বাবাই আৰু অকণ লৈ আহিবিচোন মই ভোটটো দিমেই 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 ভোটৰ ওপৰত তহঁতকেই দিম দাইটি তই মুঠতে আমাৰ লগত থাক তই একো চিন্তা নকৰিবি বুজিছ তই বৃদ্ধাপেঞ্চন আৰু ঘৰ পালোঁ বুলি তই ধৰি বুজিছ এইবাৰ তই মুঠতে পদ্মক জিকা এইবাৰ পদ্ম জিকিবই মই পদ্মক ভোট দিমেই পদ্মক ভোট দিম পদ্ম জিকিব জিকিব জিকিবই মই কৈছোঁ মোৰ লেট্ৰিনটো কিন্তু নাই আকৌ লেট্ৰিনটোও দিব লাগিব চব পাবে অ' দাইটি মই তই উঠোহে দেই যা কি হ'ল তোৰ কোহানা দাইটি কোহানা ঠিকে আছে তই চিন্তা নকৰ তই আকৌ ভোটটো নিদিয়াকৈ নাথাকিবি দেই দাইটি তই একো চিন্তা নকৰিবি তোক মই চব দিম মই তই উঠোহে দেই দাইটি তই থাক যা Victory. Kakarika. Aida. দেৱ দুখ হাৰি কালমাদিশ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হিনাই কিহৰ 10 টকাটো লাগে কালি যে গা মালিচ কৰিছিলোঁ 10 টকাত দিয়া বেগেটা দিয়া পাহৰিলা নেকি কালি গা মালিচ কৰি দিয়া 10 টকাটো মাৰে বাপেৰে নাই নেকি মাৰ বাপেৰক বিচাৰি ল'বি মই ক'ত পাওঁ বুঢ়া মানুহটো হা ককা মোৰ 10 টকাটো দিয়া তোক আকৌ কিহৰ 10 টকা লাগে মই যে কালি যে 10 ডাল পকা চুলি কাঢ়ি দিছিলোঁ পাহৰিলা নেকি দিয়া বেগেতে মোৰ চাকৰি আছে নেকি মই ক'ত পাওঁ পইচা মাৰে বাপেৰে আছে মাৰে বাপেৰে তাক বিচাৰি লোৱা নাই কেলে মোকে যে বিচাৰি থাক মই ক'ত পাওঁ নহ'ব দিবই লাগিব নাই মোৰ ওচৰত পইচা যা নহ'ব দিবই লাগিব তহঁতৰ পৰা মোৰ আৰু উপায় নাই ৰ
আৰু মোক দিগদাৰি কৰি নাথাকিবি দেই তহঁতি যি কৰিব লাগে মাৰ বাপেৰক কৰিবি এই বৰজহনীকেইটা পৰা মোৰ উপায় নাই কৃষ্ণ কদেৱ দুখ হাৰি মোক দেউতাই কৈছে পঢ়িব নোৱাৰিলেও নাই চহীটো কৰিব পাৰিলেই হ'ব চলাব পৰা হ'লে মটৰচাইকেল এখনো কিনি দিব আৰু ডাঙৰ মোবাইল এটাও কিনি দিব কেলে নিদিব তহঁতৰ টকা পইচা অভাৱেই নাই আমাৰ ডাঙৰ মোবাইল এটাও নাই আমাৰ সৰু মোবাইলেই হ'ব দে টকা পইচা হ'লে দেউতাই ডাঙৰ মোবাইল এটা কিনি দিব যাওঁ বৈ অঁ ব'ল ঐ যা যা আমি তহঁতৰ লগত নাযাওঁ তহঁত চোকা ছোৱালী ছাৰ বাইদেউহঁতে কৈছে নহয় তহঁত চোকা আমি গেধা ঐ চাহ এটা কাকো নান্ধৰি কোৱা নাছিল ঐ তহঁতি যে নিজে নিজে গাত পাতি লৈছ ঐ চবকে মন কি ভালকে পঢ়িবহে কৈছে এই হ'ব দে তহঁতৰ ভাগে যা আমি আমাৰ ভাগে যাম ঐ যাওঁ ব'ল ঐ তহঁতে বেয়া নাপাবি আমি তহঁতক কোৱা নাছিলোঁ ইহঁতি বেয়া পালেনো কেইটা হ'ল ব'ল ব'ল যাওঁ ব'ল বৈ 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 আচ্ছু এইকেইটা এই চহৰৰ চটকা খোৱাকেইটা বাৰু উপায় নাইকিয়া হ'ল হা ঐ ইলা ইলা ঐ ইলা এইফালে আছোন এইফালে এই বৰজহনীকেইটা এইকেইটা এই চহৰৰ চলকা খোৱাকেইটা বাৰু উপায় নাইকিয়া হ'ল হা ইলা ইলা এইফালে বেগেটা ওলাই হা ক'ত মৰি থাকক হা ইলা বেগেটা ওলাই ফেলিছোঁ বেগেটা ওলাই ইলা তই ক'ত মৰি থাকক হা ক'ত মৰি থাক বেগেটা ওলাই বুলি কৈছিলা বেগেটা ওলাই আহিছা নাই কি হ'লো এই ভৰ দুপৰীয়াখন এইগাল এই চহৰৰ চলকা খোৱাগাল ক'ৰ খৰচ আনি ভৰালি হা ইমান উৎপাত দেখিছা নাই শাসন কৰিব নোৱাৰে নহ'লে মই কেতিয়াবা মৰিয়ে মাৰিম এতিয়া মোৰ গাতহে দুখ হ'ল এই দুটাই নাতে আৰু লাগে কথা ক'বলৈ আহিছে এতিয়া মোৰ গাতহে দুখ হ'ল হা এতিয়া মোৰ গাতহে দুখ হ'লগে সেই যে বাৰীজনীৰ ঘৰত যে ৰাতি ৰাতি মালখিনি চুবাই আহি ঘৰত দেৰিকে সোমাই সেইবোৰ হ'লে খবৰ নাই গৰুকেইটাক পানী খুৱাবলৈ পাওঁতে ইমান উৎপাত নে তাই মোক সেইজনীৰ লগত সন্দেহ কৰিছে তই কি কথা ক'বলৈ আহিছ হা তই কথা ক'বলৈ জেগা পোৱা নাই এনেকুৱা মিছা কথা নকবি একেবাৰে মাৰত চুচৰাই পঠিয়াম গম পাই যাবি কি আপুনি মোক মাৰিব নোৱাৰিমিলি হৈছ ময়ো কিন্তু সোধাই কি কৰিবি আপুনি কি কৰিব হা আপুনি কি কৰিব এই মুখখন চোন বৰকৈ পাইছা একেবাৰে বায়ে দিও এই কাজি আহকচোন আহক কেইদিনমানৰ পৰা এই মুখখন বৰকৈ পাইছে এই আজি মই নথম আজি মই এৰিছ নাই এই বুলি কৈছো কাজি মই আকৌ মাৰিলে পিতাই
বছৰে ভাল পাই বিয়া পাতি আনি মোক দাবা কোবাবলেহে আনিলে অ' পিতাই অ'। এইটো বিস্কুট। সেই যে ডাঙৰ ডাঙৰ পালি নেতাকেইটা আছে সেই নেতাবিলাকৰ আগতে কাজিয়া কৰি নমৰিবি। গোটেইকেইটাই ধুনীয়াকৈ ভাগ কৰি খাবি দেই। ল আজি স্কুল নগ'লি নেকি? গৈছিলোঁ। কিন্তু কিয় ইমান সোনকালে গুচি আহিলি? মাষ্টৰ নাহিলে নেকি? নাহিলে। কেলে নাহিলে? গম পাওঁ, কিন্তু তোমাক নকওঁ। নক কেলে নক? তোমাৰ আগত ক'বলৈ লাজ লাগে। ছাৰে যে আকৌ এজনী আনিছিলে। সেইজনীয়ে ছাৰক এৰি গুচি গ'ল নেকি? ঐ তয়ে কৈ দেচোন। আমাৰ ছাৰৰ ঘৈণীয়েকে যোৱা ৰাতি মতা ল'ৰা এটা পালে। পিছে এতিয়া তহঁতি খাই থাক, মই যাওঁগৈ দেই। সেইটো সৰুকণ নহয়নে? সৰুকণ ক'ৰ পৰা আহিলি? দাইটি মই অলপ সেই অকণমান আগৰ পৰা আহিলোঁ। পিছে ইলেকশ্যনৰ খবৰবোৰ কি হ'ল? দাইটিয়ে দেখোন গম পাৱই। পিছে ইলেকশ্যনত যে তহঁতি জিকিলি, তেতিয়াতে যে মোক কৈছিলি ঘৰ দিম, লেট্ৰিন দিম, ৰাস্তা দিম, চব দিম। এতিয়া দেখোন কুটা গছো নাই। যেতিয়া ইলেকশ্যনৰ সময়ত আহিছিলি খুব লেন চলাইছিলি, ডাইটি ডাইটি ডাইটি। এতিয়া সেই ডাইটি কি হ'ল? ভোটৰ সময়ত লেন চলাবলৈ আহিছিলি, ভোটত জিকি লৈ পেলাই এতিয়া উভতিও নোচোৱা হ'ল, লাট মাৰি দিলি। এতিয়া দাইটি চব পাব। এইবোৰ আমাৰ কাম নহয়, ওপৰ মহলৰ কামহে। আমি তলৰ মানুহহে। গতিকে ওপৰ মহলৰ পৰা দিলেহে আমি কাৰোবাক দিব পাৰিম। ওপৰ মহলৰ কাম কথা ক'বলৈ আহিছ? এতিয়া তেল মাৰিলি, চব বস্তু দিম। তেতিয়া ডাইটি, খুৰা, পেহা চবকে চিনি পাওঁ। ধৈৰ্য ধৰক দাইটি, ধৈৰ্য ধৰক। ওপৰ মহলৰ পৰা আহি আছে, আহিলেই আপোনাক চব দিম। আপুনি ধৈৰ্য ধৰক, দুদিন ধৈৰ্য ধৰক। হ'ব যা, মোক একো নালাগে। মই তহঁতৰ বস্তু নিবিচাৰোঁ আৰু আশাও নকৰোঁ। মই এতিয়া যাওঁ। যাওঁ। সেইখিনি বাপেৰলৈ থোৱা হ'লে নিজৰ খিনিটো খালিয়ে, আকৌ বাপেৰলৈ থোৱাখিনিও খালি। ছোৱালী এটাৰ হওক।
কিহৰ জাতবোৰ জন্ম ল'লেহি মোৰ ঘৰত এই দুটা ল'ৰা ছোৱালীয়ে মোৰ মথা খাই দিছে সেই বাপেকক আকৌ আৰু এসোপামান লাগেহে অ' বোপাই তই আজি তোক মই কেনেকুৱা পিঠি চিৰাচেৰ কৰোঁ চাই থাক আই এইটো চা কেনেকে চুবাইছে মোৰ ওচৰৰ পৰা আঁতৰি থাক আজি তোক মই কি কৰোঁ চাই থাক এই বাপেকডালৰ আকৌ একো খবৰেই নাই মদ এসোপামান খাই দুপৰ নিশা ঘৰ সোমাবহি এই বান্দিয়ে কাম কৰি কৰি মৰ ঘৰখনৰ গৰুৱে গায়ে হাঁহে কুকুৰাই চব এই আমুকিৰ তাতো ৰাইলা চাহ অকণ দিবা নেকি বাৰু বৰ ভাগৰ লাগিছে হে আহিলে এবাৰ এজন আকৌ চাহ বিচাৰি মই নকওঁ চাহৰ কেটলিটো ডিঙিত বান্ধি ল'বলৈ এই দুটাৰ পৰাই মোৰ শান্তি নোহোৱা হৈছে এজন আহিল আকৌ চাহ বিচাৰি নিজে দি খালে খাব নেখালে নাই পাই নাই আৰু দেই চাওঁ মায়ে মাৰিলে ন নেকান্দিবা মনে মনে থাকা দেই মই মাক মাৰিম দেই মনে মনে থাকা মনে মনে থাকা নেকান্দিবা দেই ইলেকশ্যনত জিকিলোঁ যেতিয়া আৰু চিন্তা নাই প্ৰথমে মায়ে শুনজনীক চাকৰি এটা দিয়াব লাগিব তাৰপিছত ঘৰটো বনাই ল'ম ল'ৰা ছোৱালীকেইটা সৰু হৈ থাকিল নহয় আৰু 20 বছৰমানৰ আগতে যদি মই বিয়াখন পাতিলোহেঁতেন তেৰিকা ৰাস্তাটোৰ কথা পাহৰিছিলে প্ৰথমে ৰাস্তাটো বনাই ল'ব লাগিব তাৰপিছতহে বাকীবোৰ চিন্তা কৰিম হেৰা এইজন আকৌ কোন আমাৰ তেখেত নাই নহয় যাওক গৈ তেৰিকা তুমি নুবুজা কিয় মই তেখেতক বিচৰা নাই নহয় মোৰ অৱস্থাটো দেখিও তুমি বুজি পোৱা নাই নে আপুনি মোক আন মাইকী মানুহৰ দৰে বুলি ভাবিছে নেকি যাওক বুলি কৈছো নহয় যাওক গৈ নহ'লে জেৰুৱা খুটিৰে কোবাই কোবাই চুৰণি মেকুৰীৰ দৰে চুচৰাই পঠিয়াম তুমি নুবুজা কিয় মই চুৰণি মেকুৰীও নহয় মই পগলাও নহয় মই তোমাৰ তেখেত মোৰ তেখেত আকৌ কোন মোৰতো তেনে কোনো আগতে লাভাৰ চাভাৰ নাছিল হেৰাইলা তুমি মোক অতদিনে বুজি নাপালা মই তোমাক সৰুকণ দা সেইজন তাৰ মানে আমাৰ তেখেতহে ইছ ৰাম আপোনাৰ অৱস্থা এনেকুৱা কেনেকৈ হ'ল সেইজনী ঘৰত গেলাসোপা খাই খাই আহক বলক আপুনি যদি এইটো স্বভাৱ এৰিব নোৱাৰে মই আজি আপোনাৰ তাতো ল'ৰা ছোৱালীকেইটা আৰি থৈ মা ঘৰলৈ গুচি যাম আপুনি কি কৰে কৰি থাকিব তুমি কেলে তেনেকৈ কথা হয় তোমাৰ অভিনয় বাৰু মোক কোন আছে কোৱাচোন নাযাবা মই তোমাক কথা দিছোঁ এৰিলা মই আজিৰপৰা মদ নাখাওঁ তুমি নাযাবা মোক এৰি থৈ